हेलो अस्सलामु आलैकुम और नमस्कार एवरीवन आपनालोक सकलोके मन नतुन एटा भिडिओলৈ स्वागतम जनाइছো আৰু আজি মই বনাবলৈ আছো এটা অতি সহজতে বনোৱা এটা ফেস পেক আৰু এই ফেস পেকটো মাত্ৰ দুটা ইনগ্ৰেডিয়েন্টেৰে বনাব পাৰে মই ইয়াত লৈছো 3 চামুচ মান দৈ আৰু লৈছো এটা তিয়হৰ গুটিখিনি নালাগে চাইছেনে মই এনেকুৱাকে এটা টুকুৰাহে লৈছো আৰু এই টুকুৰাটো মই ভালকে ব্লেন্ড কৰি লম আপোনালোকে ৰুকি লবও পাৰে মই ব্লেন্ড কৰি পেলাই ষ্টেনাৰত ঢাৰি পেলাই ষ্টেন কৰি লৈছো তিয়হ আৰু দৈ এই দুটা বস্তু আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী জানেনে এই দুটা বস্তু আপোনাৰ স্কিনখনক গ্লো কৰাত ব্ৰাইট কৰাত লগতে ৰিফ্ৰেছ ৰিহাইড্ৰেট কৰি ৰখাত সহায় কৰে দৈ আপোনাৰ স্কিনখন ময়শ্চাৰাইজ কৰি ৰখাত সহায় কৰে যিসকলৰ বহুত ড্ৰাই স্কিন হয় তেওঁলোকেতো এইটো নিশ্চয় ব্যৱহাৰ কৰিব নিশ্চয় ফল পাব আৰু এনেকে ফেস পেকটো আপোনাৰ দুটা বস্তু মিক্স কৰি লোৱাৰ পিছত আপুনি নিজৰ স্কিনত এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ পিছত আপুনি 10 বা 15 মিনিট মান ৰাখি থব ৰাখি দিয়াৰ পিছত তাৰ পিছত আপুনি ঠাণ্ডা পানীৰে ধুই দিব আপুনি ৰিজাল্ট নিশ্চয় পাব সপ্তাহত আপুনি এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰিব এই ফেস পেকটো যদি আপুনি এই ফেস পেকটো ব্যৱহাৰ কৰে তেন্তে ৰিজাল্টটো মোক নিশ্চয়কৈ জনাব আজিলৈ আহিছো বাই বাই লগ পাম নতুন এটা ভিডিঅ'ত